পছন্দ হৈছে আৰু 2 মিনিট মানতে হৈ যাব চাগে নমস্কাৰ স্বাগতম জনাইছো হিমা হবিজ চেনেলৰ এটি নতুন ভিডিঅ'লৈ আজি বহু দিনৰ মূৰত আকৌ এটা ব্লগ আৰম্ভ কৰিছো আজি আসলতে 7 ফেব্ৰুৱাৰী সোমবাৰ আজি আমাৰ বাবে এটা বিশেষ দিন সেয়ে আপোনালোকৰ লগতো ভাবিলো শ্বেয়াৰ কৰি লওঁ আৰু লগতে ভিডিঅ'টি হাসিও থওঁ ইউটিউবতে গতিকে ভিডিঅ'টি সকলকে চাই থাকিব আজি আসলতে আমাৰ দুয়োৰে বিবাহ বাৰ্ষিকী 12 বছৰ কমপ্লিট কৰিলো আজি এনিভাৰ্সাৰী হয় এই কোনো আয়োজন কৰা নাই কিন্তু ঘৰতে চাৰিটি মিলি ভাবিছো কিবা এহাজ ভালকৈ খাম এই কেনেকৈ কৰো আপোনালোকেও চাই থাকক আৰু লগতে মোৰ ফুলনিখনো আপোনালোকক যেহেতু ফুলবোৰ ফুলিছে হেয়া দেখাও আগতে ফুলি দেখাইছিলো হওঁতে গতিকে ফুলবোৰ ফুলিছে যেতিয়া আপোনালোকক দেখাই লওঁ চাই যাব ফুলনিখন কেনেকুৱা লাগিছে তাকো ক'ব বহুত ফুলিবলৈ এতিয়াও বাকি আছে মোৰ যেহেতু ফুল ৰোৱা দেৰি সেই কাৰণে ফুলিবলৈ এতিয়া লাহে লাহে ফুলিছে পিটনিয়াবোৰ সম্পূৰ্ণকৈ আটাইবোৰ ফুলাই নাই এতিয়া এটা দুটা ফুলিছে কিন্তু ফুলৰ কালাৰবোৰ খুব ধুনীয়া আহিছে আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু এনিভাৰ্সাৰী বুলি কেক এটা বনাইছো হেয়া কেকটো এতিয়াও কমপ্লিট হোৱা নাই কমপ্লিট কৰিবলৈ বাকি আছে এই ৰেচিপিটো আপোনালোকৰ লগত মই পিছত শ্বেয়াৰ কৰিম আপোনালোকে একেবাৰে সহজতে বনাব পাৰিব একেবাৰে নতুন সকলেও যিসকলে কেক বনাবলৈ আৰম্ভ কৰিব বিচাৰে তেওঁলোকেও বনাব পাৰিব গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব এইখিনি ফ্ৰেঞ্চ মেৰিগল ফ্লক্সটো ফুলিবলৈ আৰম্ভ কৰিছে এতিয়া ফুলিবলৈ আছে 3টা কালাৰ ওলাব লাগে ফুলি যোৱা পিটনিয়াবোৰ আঁতৰাই দিব লাগে বেছিকৈ ফুল পোৱা যায় ষ্টাৰ কালাৰ পিটনিয়া 2টা কালাৰ আছে 3টাৰ নতুনকৈ ফুলিছে পিটনিয়াবোৰ মোৰ ফুলা দেৰি আৰু ফুলিবলৈ আছে সম্পূৰ্ণকৈ আপোনালোকক পুলি দেখাইছিলোঁ ট্ৰেইলিং পিটনিয়া এয়া ডাঙৰ ফল চাওক কিমান জোপোহা হৈছে আৰু পুৰা ভৰ্তিকৈ ফুলিব আছে কলি বহুত মাৰিছে এতিয়া এইটো এনেদৰে টেবুলতে থৈছোঁ বাৰান্দাৰ পিছতীয়াকৈ লগাই থৈছোঁ এবাৰ আমাৰ পিছতীয়া পালেং পাত অলপ ছিঙি লওঁ আৰু এইপিনে মৌ নোখোৱা পাত ৰ'বা তুমি ইয়াতে ৰোৱা পিছতীয়াকৈ হোৱা পালেং পাত এয়া ৰ'বা এইখিনি আমাৰ পালেং পাত মৌমুনা হাতত আমলখি চাওঁ লাহে লাহে চৰাই খেদিছে এতিয়া আমি পালেং পাতে কিবা বনাম নাযায় আকৌ আজি আমাৰ এনিভাৰ্সাৰী আমি গোটেইকেইটাই আনে কেক কাটো আৰু একেলগতে
হেৰি হৈছো মমনো চাইছে আজি মই কিমান বছৰ আমাৰ আজি কেইবছৰ 12 বছৰ 12 বছৰ কমপ্লিট কৰিলো সেইটোকে ভগৱানকে পাৰ কৰিছো আৰু বেটা কোৱা আকৌ হেপী এনিভাৰ্সাৰী to all. to মা দেউতা বেছ মোমন লৈ চাৰি পিচ মোমনো খাব নাই উলিয়াই থৈছিলো হেপী এনিভাৰ্সাৰী Happy anniversary. Thank you. Ya, my boy. Dadim. Itu dada. Wah, kayak itu mau dah deh. Mau mana? Bab. Aku lagi. Apa? Aku lagi sedang kek tu lagi sedang krimbun lagi. Lagi. আমাৰ ফালৰ পৰা এয়া আপোনালোকলে মোমনে খাব অকণমান মোমনে খাই ভাল পাইছে ভালনে মমনো এয়া মোমনে কেক কাটি মেলি বহিলে এটা কেক খাই খুব ভাল পায় আৰু আজি এনিভাৰ্সাৰী বুলি এইটো জেকেট দিছো দেই দেখ এইটো ল'ৰা দেখা এইটো জেকেট তেওঁ ৰাফ ইউজ কৰা জেকেটটা বেয়া কৰিলে সেয়ে এইটো জেকেট দিলো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব জেকেটটো ইমান ধুনীয়া ফিটিং হৈছে অনলাইনৰ পৰা আনা হলো অনলাইনৰ পৰা আনিছো ইমান ভালে পাইছো মোক দিলে এটা গাউন কালাৰটো মিলি গ'ল এওঁলে অলপ ব্লু লাইট দিছিলো কিন্তু ডাৰ্ক আহি গ'ল নেভি ব্লু আহিলে মমনো পছন্দ লাগিছে মোৰ জেকেটটো অথনি বাউকে চুয়ে আছে মমনো পছন্দ হৈছে নতুন দেখিছে ধুনীয়া মমনো ভাল লাগিছে ভাল কৈ দিয়া ভাল নাই ধুনু দিকে দিলে ন ধুনু লাগিছে নে ভাল দেউতাকৰ জেক ভাল নে দেউতাৰ জেকেট ভাল পাইছে মমনো পেন দেখাইছে মমনৰ ধুনু পেন কোনটো মমনো ধুনু পেন কোনটো ধুনু পেন মমনৰ ঘুমু আহিছে সেইটোকে দেখাইছে মানে মই ফুৰিব যাম বুলি ভাবিছে সেই তাই আমনি কৰি আছে ক'ৰবাত যাম বুলি ভাবিছে ওলাই মেলি এনিভাৰ্সাৰী বুলি অকণমান সাজি কাচি ল'লোঁ আকৌ এতিয়া এনিভাৰ্সাৰীৰ কাৰণে কিবা এটা বনাওঁ এওঁ কৰিব আপোনালোকক দেখাই গৈ থাকিম চাই থাকিব এতিয়া ঘৰতে যিহেতু বনোৱা মেলাত লাগিম গতিকে কাপোৰ সলাই লওঁ আকৌ মোৰ মনৰ কাণফুলি পচন্দ হৈছে ভাল লাগিছে কাণফুলি ক'ত নেযায় ন ফুপু নেযায় নাই ফুপু নাযাওঁ নহয় তা ফুপু নাযাওঁ এতিয়া এইফালে নাযায় আমি মামাম খাবলৈ আজি জুইত ৰান্ধিবলৈ ৰান্ধনীয়ে যোগাৰ কৰিছে বিৰাট খবৰি কৰিছোঁ বুজিছেনে অকণি কেঁচুৱা লওঁ বুলি আকৌ ভালকৈ হোৱা মেলা এখন কৰিবলৈ আছে যিমান পাৰোঁ আইটেমবোৰ দুটা আইটেম তাত জুইশালত মাকে কৈছে আপুনি তুমি বোলে টুপিটো কেলৈ পিন্ধি লৈছা মই টুপিটো পিন্ধি কিবা কামৰ জোৰছে দেখা পাইছে গৰম লাগি আছে যদিও টুপি পিন্ধি আছোঁ গৰম লাগিছে যদি পিন্ধি আছোঁ কিবা এটা মজা লাগিছে তাকে এইবোৰ কাটি মেলি আপোনাৰ এইবোৰ আলু বিলাহী আদা নহৰু কাটি লৈছে এইপিনে ৰেডি কৰি থৈছে সানি এইফালে মই মাকৰ কাৰণেও লুবিয়া বনাব সেইপিনে মই লুবিয়াৰ কাৰণে মোৰ কাৰণে থৈ দিছে যোগাৰ মমনক খিচিৰি পাতি দিছোঁ মমনৰ চাগে টোপনি আহিছে সোনকালে হ'ব সেইকাৰণে তাইৰ কাৰণে খিচিৰিটো পাতিয়ে দিলোঁ এতিয়া আমাৰ মমনৰ চুলি দীঘল আছে কাটিবই পৰা নাই কাটিবলৈ দিব নাই তাকো সন্দেহ কাৰণ মমন কাৰো কোচলে নাযায় মমনে পিছফালে যাবলৈ উৎপাত দেউতাকে কিবা বনাইছে গম পাইছে আৰু এতিয়া দেউতাকক চাওঁ এইটো নতুন চৌকা বনাব দিবলৈ মন নাই আৰু বুজিছে আপোনালোকে চাই চাওকচোন তিনিডালমান খৰিৰে বনাই আছোঁ দুপৰ হৈছে ইয়াৰ মানুহটো ওপৰলৈ বনাই ভাল পাইছোঁ
ভালো লাগিছে দুই তাত লৈ এইটো নতুন চৌকা বনাই আনিছে আৰু বনাবলৈ খুব ভাল ধোঁৱা নোধোৱায়ো ন নোধোৱাই আৰু কম খৰিতে হয় ধৰি লওক শীতটো পুৰা পায় ধুনীয়া খৰিবোৰ থ'বলৈ এনেকৈ এটা লগাই দিছোঁ ধুনীয়াকৈ তলত এটা ফ্ৰেম লগাই দিছে জুইত বনালে মাংসৰ কালাৰ সোৱাদ খুব ভাল হয় মোৰ মানে আমাৰ মাংসৰ জুতি পোৰা মাংসৰ জুতি পাই পাই এতিয়া বইল খিচিৰি খাবলৈ মন নকৰা হৈছে মাংসৰ জোল অকণমান সেইবিলাক দিবলৈ লৈছোঁ আৰু লাহেকৈ পোৰা মাংস সোৱাদটো লৈছে মোৰ মানে এইকেইডাল নতুনকৈ আনিছোঁ ষ্টিকৰ ছেট এটা বহুত ধুনীয়া আপোনালোকে লৈ ল'বচোন এই আনি দিছে আমাৰ মানুহগৰাকী অনলাইনতে চাল হেৰি কৰি পেলাই আনি বিলাহী চিলাহী পৰা আৰম্ভ কৰি চব দিব পৰা যাব দাদা কেনেকৈ কান্দে মোৰ নো সেনেকৈ কয় দাদা মোৰ মানে কেনেকৈ কান্দে সেনেকৈ কান্দে মোৰ মানে আৰু মোৰ মানে মামাম কেনেকৈ খায় এইটো সেইটো চিনি পালে এয়া দেখি মোৰ মানে চিনি পালে দাদাক দিবা নাই দিবা দাদা কেনেকৈ খাব বনাই দিব নাই দিয়া দিয়া ক'লে মোৰ মানে চকু দেখা দিয়া চকু মাৰি দিয়ে সেইটো চকু আৰু ফ্লাইং কিছ এটা দি দিওঁ মানে ফ্লাইং কিছ দি দিছে আৰু কাণ ক'ত কাণ সেইটো আৰু নাকটো কোনটো নাক কোচাই দেখাই দিয়ে নাক সেইটো আৰু মোৰ মানে দাঁত কোনটো সেইটোৱে ডাঙৰ কথা দাঁত কোনটো দেখাই দিয়ে এইটো আজি দেখালে নহ'লে জিভাখন দেখায় সেই আমাৰ মাষ্টৰ দাদা ওলালে সেই আছো নতুন ষ্টিক প্লেটত বনাবহে আকৌ আপোনাৰ চেৰু বেটা লগত লৈ ফুৰে নি তাক শুৱাই থৈ আহিব লাগিছিলে আপোনাৰ কেঁচুৱাটো আৰু এইটো শেষৰ আইটেম এইকেইডাল ষ্টিক ৰেডি হৈ গ'ল মোৰ মানে খাবলৈ খাব ঠাণ্ডা হ'লে চাগে মই দেখোন খাই চাওঁ কেনেকুৱা ভণ্টি ৰ'ব বনাই ব'লা বাহিৰত যাম আপোনালোকে অথনি দেখিছিলে পালেংখিনি ছিঙিছিলোঁ আৰু সেই পালেংখিনি এতিয়া মই বইল কৰি ল'ম আৰু কি বনাওঁ চাই ল'ম বেছিকৈ নবনাওঁ পালেং পুৰি কেইখনমান বনাম ভাত বনাইছোঁ যিহেতু কেইখনমান মাত্ৰ বনাম তাকে আপোনালোকে চাই যাওক পানীখিনি গৰম হ'বলৈ দিছোঁ আৰু পানীখিনিতে পালেং পাতখিনি দি দিছোঁ কম পানী দিছোঁ বেছি পানী দিয়া নাই মাত্ৰ 2 মিনিটমানৰ বাবে গৰম হ'বলৈ উতলিবলৈ দিম আৰু 2 মিনিটমান সিজাম এতিয়া পালেং পাতখিনি হৈ গৈছে বন্ধ কৰি দিলোঁ আৰু গৰমে গৰমে মই এইখিনি ঠাণ্ডা পানীত দি ল'ম এয়া ঠাণ্ডা পানীত দি ল'লোঁ আৰু এইখিনি টুকি ল'ম অকণমান পিছতে আৰু পালেংখিনি মিক্সি জাৰত দি দিছোঁ আকৌ এমুঠি অকণমান এমুঠি নহয় আধা মুঠিমান ধনিয়া দি দিছোঁ এতিয়া পানী যিহেতু আছে পানী নিদিওঁ এইখিনি পেষ্ট কৰি ল'ম আটা 1.5 কাপ লৈছোঁ নিমখ অকণমান দিছোঁ জিৰা গুড়ি দিছোঁ গৰম কৰি খুন্দি লোৱা জিৰা গুড়ি লগতে আজৱাইন দি দিছোঁ অকণমান ক্ৰাছ কৰি দিছোঁ গোন্ধটো ভাল আহিবৰ কাৰণে শুকান সামগ্ৰীখিনি মিক্স কৰি লৈছোঁ ৰিফাইন তেল দিছোঁ অলপমান 2 চামুচ হ'ব আৰু এইখিনি মিক্স কৰি ল'ম ধনিয়া আৰু পালেঙৰ পেষ্টখিনি এতিয়া অলপ অলপকৈ দি সানি ল'ম এই পেষ্টখিনিত মই অকণমান গৰম পানী দি ল'লোঁ কুহুমীয়া গৰম পানী আধা কাপতকৈ কম হ'ব ধনিয়া আৰু পালেঙৰ খুব ধুনীয়া গোন্ধ এটা আহিছে ৰংটো কিমান ধুনীয়া হয় দেখিছে আপোনালোকে
মই অকণমান আটা দি দিছোঁ, অকণমান কোমল হৈ থকা যেন লাগিছে। এয়া ডোটো ৰেডি হৈ গ'ল। এচামুচমান ৰিফাইন তেল অকণমান ওপৰত দি দিছোঁ যাতে শুকাই নাযায়, আৰু লগতে বেলিলেও লাগি নধৰে। এতিয়া মই লাডু বনাই ল'ম আৰু লুচি বেলিবৰ বাবে। নক্ষত্ৰ খাই আহিলে, কেনেকুৱা লাগিলে? বেলনাখনতো অকণমান ৰিফাইন তেল লগাই লৈছোঁ, তেতিয়া পুৰিবোৰ বেলোতে লাগি নধৰে। গ্ৰীণ কালাৰ কি হয়? গ্ৰীণ কালাৰ পুৰি, হালকমেন পুৰি। হলকমেনৰ ৰুটি বুলি ভাবিছিল আগতে মই, এতিয়াতো হলকমেনৰ পুৰি ওলালে। হালকমেনৰ পুৰিও ওলায়। আমাৰ নক্ষত্ৰও বেলি ভাল পায়, নক্ষত্ৰও মাজতে বেলি থৈ গ'লহি মই এৰি থৈ যোৱাৰ কাৰণে। আৰু এতিয়া বাজিছে 10টা ৰাতি। মই মানে খুৱাই ল'লোঁ আৰু নক্ষত্ৰও খালে। এতিয়া লুচিখিনি বনাই লওঁ, পালক পুৰিখিনি, আৰু তাৰপিছত গৰমে গৰমে খাই লওঁ। আৰু তাই শুই ল'লে যিহেতু আমাৰ শান্তিকৈ খাব পাৰোঁ, সেইকাৰণে তাইক শুৱাই লৈছোঁ। আৰু দিনত তাই শুৱাও নাছিলে, তাই শুৱাই আজৰি হৈ এতিয়া সোনকালে বাকীবোৰ কৰি মেলি আজৰি হৈ লওঁ। তেল পূৰা গৰম হৈছে। দেখিছে পুৰিখন কিমান ধুনীয়াকৈ ফুলি গৈছে আৰু লগতে সেউজীয়া সেউজীয়া হৈ আছে। এয়া খুব ধুনীয়াকৈ ফুলিছে। তেলখিনি সম্পূৰ্ণ গৰম হ'ব লাগে পূৰা, তেতিয়া খুব ধুনীয়াকৈ ফুলে পুৰিবোৰ। আটাইবোৰ পুৰিয়ে ফুলিছে, দেখিছে নিশ্চয়। আমাৰ মেকুৰীয়ে খালে আমাৰ। পুৰি বিয়াতে ভাল পায়, সেইকাৰণে একদম গৰমে গৰমে খালে। বেছি ডাঠকৈ বেলিলে এনেদৰে বেছি নুফুলে, পাতলকৈ বেলিব লাগে সদায়। এয়া আজি আয়োজন। এয়া মাংস জুইত বনোৱা, এয়া লুবিয়া, পালক পুৰি বা পালেং পুৰি আৰু ভাত। আৰু খাবলৈ ল'লে। প্ৰথম ভাগটো মোকে দিছে আৰু মোৰ ফালৰ পৰা আজি এনিভাৰ্চাৰী বোলে, আজি সজাই দিছোঁ অকণমান। বহুত টেষ্ট হৈছে খাবলৈ। এতিয়া মই ৰৈ থাকিব পৰা নাই, আপোনালোকে চাই থাকক। মোৰ মন মাজতে যিহেতু উঠিছিলে, তাইক আকৌ শুৱাই পিনে এতিয়া জল্দি জল্দি আমি খাই লওঁ। পুৰিবোৰ নহ'লে ঠাণ্ডাই হ'ব আৰু বেয়া লাগিব। এতিয়া গৰমে গৰমে খাবলৈ ভাল লাগিছে। অকণমান তথাপিও ফুলাটো কমিলে, অকণমান এওঁ পূৰা খাবলৈ লাগিছে। এওঁ ফেভাৰেট আজি খানা পাইছে ন। লুচি মোৰ বহুত প্ৰিয়, তাতে লুবিয়া, তাতে মাংসৰ জোল, এতিয়া বেছিকৈ কথা পাতিবই নোৱাৰি। তেতিয়াহ'লে খাই লওঁ আমিও। খাই বৈ আজৰি হ'লোঁ, লগতে কাঁহী বাতি ধুইও আজৰি হৈ ল'লোঁ, যিহেতু মন সাৰ পাব পাৰে। আৰু এতিয়া ব্লগটো শেষ কৰোঁ, যিহেতু আজি বিশেষ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু বিশেষকৈ পালক পুৰি বা পালেং পুৰি ৰেচিপিটো আপোনালোকেও ট্ৰাই কৰিব, খুব ভাল হৈছিলে খাবলৈ আৰু একেবাৰে সহজ। ঘৰত আপোনালোকেও ট্ৰাই কৰিব আৰু
ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব আৰু লগতে যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। গতিকে আজি ব্লগটো ইমানতে শেষ কৰিছোঁ।